हेलो ভাবিছো আজি এটা মিনি ব্লগ দিও বহুত দিনে হল একো ব্লগ চক আপলোড কৰা নাই কাৰণ কিয় এজনী যেহেতু মাইনা আছে মই মানে নোৱাৰো তাইক লৈ পিনে মই একদম ভিডিঅ' বনাব নোৱাৰো তা বহুত দিগদাৰ কৰে সো আজি তাই এতিয়া হৈ আছে আৰু মনটো গৈছে এটা মিনি ব্লগ দিও বুলি তা আজি মই চাইটা কেন আনিছো আৰু মোৰ এটা কি হল মই এনেকুৱা আমুলৰ মই ফটোত বেলেগ লিখিছিলো কিন্তু এনেকুৱাই দুটা দি দিলো তো এতিয়া মোৰ তিনটা কেন আছে আজি মই আপোনালোক খাই দেখুৱাম মানে খাম আৰু কোনটো বেছিকে ভাল লাগিল আৰু কোনটো বেছিকে বেয়া লাগিল এই তিনিটা তো ফাৰ্স্ট আমুলৰ ষ্ট্ৰবেৰীটো টেষ্ট কৰি চাও কেনেকুৱা লাগে ইমান টাইট পাইছো তো এটা ফাৰ্স্ট ট্ৰাই কৰো ঠিক আছে স্ট্রবেরি লাগিছে আৰু অলপমান বাকি দিয়াটো ঠিক আছে কিন্তু অকণ মিঠা বেছি পাইছো তথাপিও ওকে ওকে নেক্সট এটা নেসকেফে ট্ৰাই কৰি চাওঁ এইটো পুৰা কফিৰ ফিলটো আছে বহুত মজা লাগিছে আচলতে মই এনেকুৱা কফিহে বিচাৰি থাকো আৰু বিৰাট ভাল লাগিছে নেক্সট এইটো ট্ৰাই কৰো ইমান ইমান টান এইবোৰ খুলিব মোৰ এটো ভাল লাগিছে ইমান এটা নহয় কিন্তু মই বেষ্ট থিং এইটো মোৰ সবচে ভাল লাগিছে আৰু আপোনালোকে খাব পাৰে তো আহিছো বাই বাই